সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব নাপায় ডোণ্ট গ' ফৰ ইট কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় ফুল নিচিঙিবা গছে কষ্ট পায় ফুল চিঙাটো বাদেই বৰ্তমান গছৰ গুৰি কটা গৈছে সকলোৱে দেখি আছে সামাজিক মাধ্যমত যিহেতু এতিয়া বহুত ভাইৰেল হৈ আছে দীপৰ বিলত কি হৈ আছে উন্নতি হ'ব গম পাইছে এয়া উন্নতি গছ কাটি আমাক বহুত ওপৰলৈ নিব আজি জুবিন দা নোহোৱা এবছৰে নহ'ল গছ কটাত পুনৰ আৰম্ভ হৈ গ'ল বেয়া লাগে জুবিন দা অনুৰাগী হিচাপে জুবিন দাক যদি এনেকুৱা উপলুঙা কৰে কিছুমান কথা আমাৰ বেয়া লাগে আজি হয়তো জুবিন দা আত্মাতেও বহুত কষ্ট পাইছে এইবোৰ দৃশ্য দেখি বৰ্তমান দিব লাগিছিলে জুবিন দাক ন্যায় বৰ্তমান কৰি আছে গছ কটা আৰম্ভ এয়াই চাগে পৰিৱৰ্তন বেছিকৈ ক'বলৈ ভয় লাগে মানে আমি সৰু সৰু মানুহ যে আমাৰো এটা পৰিয়াল আছে যিহেতু কাম কৰি নিজে খাই আছোঁ বাহিৰত আছোঁ তথাপিতো এনেকুৱা কিছুমান কাণ্ড দেখিলে মনটোত কিবা এটা দুখ পায় কষ্ট পায় জুবিন দা আত্মাই কষ্ট পালে আমিও কষ্ট পাওঁ কথাটো মনত ৰাখিব জুবিন দা অনুৰাগী হিচাপে আমাৰ এইবোৰ কথা কোৱা দায়িত্ব আছে কাৰণ জুবিন দা আমাৰ কাৰণে ভগৱান হয় ভগৱান আছিল ভগৱান হৈ সদায় থাকিব এটা কথা সকলোৱে মনত ৰাখিব যে যিটো পৰিস্থিতি হৈ আছে এনেকৈ যদি চলি থাকে এদিন আপোনালোকে জুবিন দাই কোৱা কথাবোৰ নিশ্চয় মনত পৰিব জুবিন দাই কিয় কৈছিল এইষাৰ কথা কি কাৰণে ক'ব লগা হৈছিল আপোনালোকে অনুতপ্ত সেইদিনাখন কৰিব যিদিনাখন নেকি এটা পৰিস্থিতিৰ মুখামুখি আপোনালোক হ'ব নাজানো উন্নতি কেনেকৈ হয় গছ কাটিলে যদি উন্নতি হয় আমাক সেই গছ কাটিব নালাগে আমাক উন্নতি তেনেকুৱা বহুত দেখিছোঁ গছ নকটাকৈ উন্নতি কৰা তেনেকুৱা ধৰণৰ গছ কাটি আমাক উন্নতি কৰাটো নালাগে